ফ্ৰেণ্ডছ নমস্কাৰ, মই শংকৰে মোৰ চেনেল অসম কুইজত সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বাবে মই এটা বহুতো গুৰুত্বপূৰ্ণ এটা ভাল খবৰ, বিগ আপডেট বুলি ক'ব পাৰি, যিহেতু এটা বহুতো সুন্দৰ খবৰ আহিছে। এইটো ভিডিঅ'ত আপোনাৰ অসম পুলিচৰ পৰা ধৰি লওক বহুতো ধুনীয়া সুন্দৰ খবৰ দিবলৈ মই চেষ্টা কৰিম। যদি আপুনি পোনপ্ৰথমবাৰৰ কাৰণে এতিয়া ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। যেতিয়া মই এনেকুৱা সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ, আপোনাৰ সকলোতকৈ আগত পাব। যি কি নহওক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰিছোঁ। বন্ধুসকল, যিহেতু বহুতে কমেণ্ট আৰু মেছেজ কৰি আছে যে দাদা অলৰেডি যিসমূহ পৰীক্ষা হৈ গ'ল অসম পুলিচৰ বা এনেকুৱা ধৰণৰ যিসমূহ পৰীক্ষা হ'ল সেইসমূহৰ ৰিজাল্ট কেতিয়া দিব বা এপইণ্টমেণ্ট কেতিয়া দিব, হয়তো আপোনালোকে বহুতেই গম পাইছে যে আৰু মাত্ৰ 8 দিন আছে। আৰু এই 8 দিনৰ মূৰতে যিহেতু প্ৰায় 14,000 মান যিহেতু প্ৰায় নিযুক্তি 23,000 মান প্ৰায় যিহেতু নিযুক্তি দিম বুলি কৈছে, সকলোৰে ওপৰত দিব। এতিয়া আচল কথা হ'ল, তাত যিহেতু অসম পুলিচৰ যিখিনি ৰিটেন এক্সাম হৈ গ'ল, তাত সেইখিনি লেটাৰ এপইণ্টমেণ্ট লেটাৰ দিব না নিদিয়ে, এনেকুৱা ধৰণৰ বহুতে কনফিউজ হৈ আছে। যিহেতু মই আপোনাক কৈ দিওঁ, গৃহ স্বাস্থ্যৰ শিক্ষা এই 3টা বিভাগত সকলোবোৰ 23,000 প্ৰায় নিযুক্তি দিব। আৰু 8 দিন আছে। 8 দিন মানে কিনো, যিহেতু 14 মে'ত যিহেতু এপইণ্টমেণ্ট দিম বুলি কৈছে, সেই 14 মে'ত যদি আমি চাব যাওঁ, তেনেহ'লে প্ৰায় আৰু 14 মে'লে প্ৰায় আৰু 8 দিন মানে বাকী আছে। সেই 8 দিনৰ মূৰত সকলোবোৰ তেওঁলোকে নিযুক্তি পত্ৰ দিব। আৰু সকলোৱে এইটো ভিডিঅ' শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।